হে গাইজ আপোনালোকে কেনেকুৱা আছে? আশা কৰিছোঁ বহুত ভালে আছে। মই অনিক আপোনালোকে দেখিছে অনিক ব্লগছ। তো আজি যাম বুলি ভাবিছোঁ সেই বিখ্যাত সূৰ্য পাহাৰ য'ত আছে ৯৯,৯৯৯টা শিৱলিংগ, তাতে যাম বুলি ভাবিছোঁ। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই থাকিব। গাইজ এইবিলাক যে চাইছে পাহাৰবিলাক, সেই সূৰ্য পাহাৰে হয় গাইজ এইবিলাকো। এইফালে ধুনীয়া কৰি স্বাগতম জনাইছে ভিতৰলৈ সোমাই যোৱাৰ কাৰণে। তো গাইজ ইয়াতে যেতিয়া শ্ৰী সূৰ্য মেলা হয় তেতিয়া পাৰ্কিং কৰিব লাগে। তো এই ফিল্ডটো যে চাইছে এই ফিল্ডটোত পাৰ্কিং কৰিব দিয়ে, মানে বাইক গাড়ী যিকোনো ধৰণৰ বাহন এই ফিল্ডত পাৰ্কিং কৰিব পাৰি। তো আপোনালোকে যদি গাড়ী বা বাইক আনে তো ইয়াতে পাৰ্কিং কৰি ৰাখিব পাৰিব। মেইন গেটটোৰ ওচৰত থিয় হৈ আছোঁ, এইটো চাইছে আপোনালোকে, এইটো মেইন গেটটো। তো আহি পালোঁ আৰু ভিডিঅ'টো চাই থাকক। এতিয়া সোমাই যাম ভিতৰ ফালে। আৰু মই গেটটোৰে সোমাই আহিলোঁ এনেকুৱা কৰি গাইজ। আৰু চাওক গাইজ দুয়োফালে কি ধুনীয়া গছ গছনি আছে আৰু ভাল লাগে কিবা এটা গাইজ এইটো ঠাইত আহিলে। আৰু আমাৰ গোৱালপাৰাটো এনেও বেছি চাফ চিকুণে হয়। এটা কথা গাইছ, ইয়াতে কিন্তু মানে ৯৯,৯৯৯টা শিৱলিংগ আছে। তো গোটেইকেইটাতো দেখাব নাপাম, যিকেইটা পাৰোঁ সেইকেইটা দেখাম। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব গাইজ। এইটো এটা পিকনিক প্লেচ হয় আৰু বহুতো ইয়াতো পিকনিক খাব আহে। আৰু এইবিলাক ঠাই যে চাইছে এই ঠাইবিলাক যে চাইছে এইবিলাক ঠাইত পিকনিক খায় মানুহে। পিকনিক ছিজনত কিন্তু ইয়াতে গাইজ তামাম মানুহ হয় কিন্তু গাইজ, মানে বহুত মানুহ হয়। মই এবাৰ আহিছিলোঁ। তো গাইজ পূজাত থালা লৈ মন্দিৰৰ ভিতৰত সোমাই যাই আছোঁ। আৰু পূজা দিলেনো মানুহ কি কয়, নিজৰ মনৰ কথাই কয়। তো ময়ো কৈছোঁ মোৰ 1K হ'ব লাগে, তো আপোনালোকেও আশীৰ্বাদ কৰিব গাইজ। পূজা দিয়া হৈ গ'ল আৰু এইফালে হনুমান মন্দিৰ এটা আছে। তো চিৰিৰে উঠি আছোঁ, হনুমান মন্দিৰ যাম। তো গাইজ ওপৰলৈ উঠি আহিলোঁ আৰু এইটোৱে হয় গাইজ এই হনুমান মন্দিৰটো চাইছে। এইবাৰ শিৱলিংগ চাওক, এইখিনি শিলতে কিমানবিলাক শিৱলিংগ, আৰু এইফালেও শিৱলিংগ, এই শিলটোতে কিমান শিৱলিংগ, তাৰপিছত এই গুহাটোৰ ভিতৰতো শিৱলিংগ, মানে ইয়াতে শিৱলিংগই শিৱলিংগ গাইজ, বহুত শিৱলিংগ আছে। তো গাইজ এইফালে আকাশী গংগা, আৰু এইফালেদি মই সোমাই যাম ভিতৰ ফালে। এইটো এটা সুৰংগ হয় গাইজ, একদম ভিতৰ ফালে সোমাই যাম, চাই থাকিব আপোনালোকে ভিডিঅ'টো। গাইজ এইটো আকাশী গংগাত ভিতৰত আহিলোঁ, আৰু এইটো পানীটো যে চাইছে গাইজ, এই পানীটো এটা লেয়াৰতে থাকে। আৰু ইয়াতে আহিলে বোলে পানীটো খাব লাগে। তো মই একবাৰ খাই দিওঁ গাইজ। আৰু এইফালে যাব নাপালোঁ গাইজ, এইফালে বন্ধ দিয়া আছে, নেটেদি বন্ধ কৰি থৈছে গাইজ। সেইখিনি ঠাইটো মই চাই আহিলোঁ, এইটো মোৰ পিছফালে চাইছে যে সেইখিনি ঠাইটো মই চাই আহিলোঁ। আৰু গাইজ ইয়াতে মানে ৯৯,৯৯৯টা শিৱলিংগ আছে, সেইকাৰণে মানে এইটো মানে দ্বিতীয় কাশী বুলি কোৱা হয়। আৰু চালোঁ গাইজ ইমান শিৱলিংগ, মানে যোনফালে চাই আছোঁ সেইফালে শিৱলিংগ, মানে গোটেইকেইটা শিলতে শিৱলিংগ আছে গাইজ, মই যে চালোঁ। আৰু এইটো এটা ডাঙৰ স্তূপা হয় গাইজ, চাইছে আপোনালোকে কিমান ডাঙৰ স্তূপাটো গাইজ। এটা স্তূপা চালোঁ আৰু এটা বৌদ্ধ স্তূপা চাবলৈ গৈ আছোঁ। আৰু গাইজ যাই আছোঁ যে তাতে এটা পুখুৰীও আছে য'ত মানুহে ব'টিং কৰে, দেখাম আপোনালোকক। তো গাইজ এইটোৱে সেই পুখুৰীটো, এইফালে চাইছে ব'টবিলাক আছে আৰু ইয়াতে মানুহে আহিলে ব'টিং কৰে, চাইছে কি ধুনীয়া গাইজ, ভাল লাগে কিবা এটা চাবলৈ। এইটোৱে হয় গাইজ সেই পুখুৰীটো চাইছে গাইজ আপোনালোকে। এইটো এটা বৌদ্ধ স্তূপা, আৰু এইটো এইফালে বহুত আছে গাইজ, চাইছে। আৰু এই ভিতৰ পিনেও আছে, এইটো এটা ডাঙৰ বৌদ্ধ স্তূপা, ভাল লাগে গাইজ চাবলৈ। আহোঁতে আহোঁতে জৈন গুহাৰ ওচৰত আহিলোঁ। সেইটো যে ৰাস্তাটো চাইছে গাইজ, এইটো দি একদম মানে পাহাৰটোৰ ওপৰলৈ উঠা ৰাস্তা এইটো এটা। আৰু এইফালে যাই আছোঁ, এইফালে আৰু এটা শিৱলিংগ আছে, চাইছে আপোনালোকে, দেখাই আছোঁ। চাওক আপোনালোকে, এটা শিলত গাইজ দুয়ো পিনে দুটা শিৱলিংগ, চাওক শিলত, এটা শিলত গাইজ, চাওক আপোনালোকে। আৰু এইফালে যদি চাই, এইফালে চাই গোটেই শিৱলিংগই গাইজ, চাওক এইফালে, ইয়াতে মানে শিৱলিংগই শিৱলিংগ। আৰু গাইজ এই পানীটো যে চাইছে, এই পাহাৰৰ পৰা আহে, একদম সেই পিনৰ পৰা আহি এইফালে ঝৰ্ণাৰ দৰে আহি এইফালেদি ওলাই যায় গাইজ পানীটো, চাইছে আপোনালোকে। আৰু গাইজ সেই মাজতো এটা শিৱলিংগ আছে, চাইছে আপোনালোকে, দেখাই আছোঁ, সেইটো চাইছে আপোনালোকে, সেইটো শিৱলিংগটো। মানে গাইজ কথাটো এনেকুৱা হৈছে যে মানে যিকোনো শিলতে মানে শিৱলিংগ আছে, মানে এটা শিলত মানে দুটা তিনিটা কৰি শিৱলিংগ আছে, শিৱলিংগই শিৱলিংগ গাইজ, কি ক'ম, মানে যোনফালে চাই আছোঁ সেইফালে শিৱলিংগ গাইজ। ৯৯,৯৯৯টা শিৱলিংগ, এটা দুটা নহয় গাইজ, কিমান শিৱলিংগ আছে ইয়াতে গাইজ। এইবিলাক যে চিৰিবিলাক চাইছে আপোনালোকে, কিন্তু একদম ওপৰলৈ নাযাব, কাৰণ ইয়াতে আমিও উঠিবলৈ গৈছিলোঁ, কিন্তু এই মানুহজন মানে এটা ইয়াতে মানুহ আছিল ওপৰত, এই মানুহজন মানে মানা কৰিল যাবলৈ, কাৰণ একদম ওপৰলৈ যাবলৈ গ'লে মানে, একদম ওপৰত গ'লে মানে হাতী আছে, আৰু যোৱাকালি বোলে এজন মানুহ মাৰিছে হাতীয়ে। তো সেইকাৰণে আমি নেগেলোঁ আৰু ওপৰলৈ যোৱাটো ঠিক নহ'ব। আৰু 476টা চিৰি ক্ৰছ কৰিলেহে আপোনালোকে একদম এই ওপৰত যাই পাব। তো এই মানা কৰি দিল যাবলৈ, মানে হাতী আছে, আপোনালোকে যদি আহে নাযাব। তো গাইজ ইয়াতে যেতিয়া ইয়াৰ আগতে মই আহিছিলোঁ, তো তেতিয়া মানে মই তেতিয়া এই মন্দিৰটো দেখা পোৱা নাছিলোঁ। এই মন্দিৰটো মানে হোৱাই নাছিল, মানে বনাই আছিল গাইজ মন্দিৰটো, এইটো তৈয়াৰ হোৱা নাছিল কমপ্লিটভাৱে। তো এতিয়া আহি চালোঁ মানে একদম কমপ্লিট বনোৱা হৈ গ'ল। তো এই মন্দিৰটোতে মই পূজা দি ওলালোঁ।
আৰু এইফালে চাওক গাইজ কিমান গছ গছনি আছে, লাখ লাখ গছ গছনি আছে, আৰু এনে নকয় আমাৰ অসমখন সেউজ অসম বুলি, ভাল লাগে কিবা এটা গাইজ। তো গাইজ সূৰ্য পাহাৰৰ পৰা মই জাষ্ট ঘৰত আহি পালোঁ, আৰু আপোনালোকক সকলোখিনি দেখালোঁ সূৰ্য পাহাৰৰ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু এটা ছাবস্ক্ৰাইব কৰি দি যাব গাইজ। দেখা হ'ব আপোনালোকৰ নতুন ভিডিঅ'ত। ভালে থাকিব, বাই গাইজ।